তো গাইজ আপোনালোকে যে মোৰ পিছপিনে এই মন্দিৰটো দেখিছে, তো এই মন্দিৰটো আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত আজিলৈকে দেখি পাইছেই, হয় ইনষ্টাগ্ৰাম বা ফেচবুকত ক'ৰবাত নহয় ক'ৰবাত দেখি পাইছেই, কিন্তু বহুতে নাজানে যে এই মন্দিৰটো আছে ক'ত। এইটো আমাৰ ঢেকীয়াজুলিৰ পৰা অলপমান দূৰত আছে। সেই দূৰখিনিয়ে মানে বহুতে ভিডিঅ'ত দেখুওৱা নাই, মই এইটো দেখা নাই বাৰু ভিডিঅ'ত। সেইকাৰণে মই আজি ভাবিছোঁ আপোনালোকক মন্দিৰটো দেখাম, লগতে মানে আপোনালোকক ৰাস্তাটো চিনাকি কৰি দিম, যাতে আপোনালোকে আহিবৰ কাৰণে সুবিধা পায়। তো প্ৰথমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাস্তাটো দেখাওঁ। এইটো হৈছে পাণবাৰীৰ ৰঘুৰাজ নামঘৰ, আৰু সেইটো যে আগপিনে ৰাস্তাটো দেখিছে, এইটো নহয় মানে এল'কেডিৰ আগপিনে যোনটো ৰাস্তা আছে সেইটোৱেদি সোমালে চিধা পাণবাৰী আহি পায়, আৰু পাণবাৰীত আছে এই নামঘৰটো, ৰঘুনাথ নামঘৰটো। আৰু এতিয়া আমি যাব লাগিব এই ৰাস্তাটোৱেদি, মনত ৰাখিব। তো এতিয়া আমি সোমাই যাব লাগিব এই ৰাস্তাটোৱেদি, আৰু এই ৰাস্তাটোৱেদি এতিয়া বেকাৰটেৰা নল'ব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপোনালোকৰ অলপমানো ভুল হয় তেতিয়া আপোনালোকে ক'ৰবাত বাদ দিয়ক। তো এতিয়া আমি এই সুন্দৰ পৰিৱেশৰ মাজে মাজে যাব লাগিব 10 কিলোমিটাৰ, হয় মানে পাণবাৰীৰ পৰা মিনিমাম 10 কিলোমিটাৰ মানে হয়। তো বলক। তো এনেকৈ আপোনালোকে আহি এইটো এটা মোবাইল টাৱাৰ পাব, আৰু এই মোবাইল টাৱাৰটো পোৱাৰ পিছত অলপমান আগত গ'লে আপোনালোকে এটা তিনিআলি পাব। এইটো আমি আহি পালোঁ সেই চেণ্টাৰটো, আৰু এইটোৱে হ'ল মই কোৱা চেণ্টাৰটো। আৰু এই চেণ্টাৰটোত আপোনালোকে যে বাওঁপিনে ৰাস্তাটো দেখিছে, হয় বাওঁপিনৰ ৰাস্তাটো দি যাব, আপোনালোকে সোঁপিনে সোমাই নিদিব। তো এতিয়া আমি ইয়াৰ পৰা আকৌ চিধা যাব লাগিব 5 কিলোমিটাৰ। মানে এই মন্দিৰটোত মই কেইদিনমান নহয় মানে বহুত দিনে হ'ল, মানে যেতিয়া মন্দিৰটো মানে উদ্বোধন আছিলে সেইদিনাই আকাশ আৰু মই আহিছিলোঁ, আৰু তেতিয়া মই আপোনালোকক ভালকৈ ভিডিঅ'টো দেখুওৱা নাছিলোঁ। সেইকাৰণে আজি ভিডিঅ'টো ভালকৈ নেদেখাওঁ, ৰাস্তাটো দেখাম। মানে উল্টা পাল্টা হৈ যায় ভইচ অভাৰ কৰিলে, এইকাৰণে ভইচ অভাৰ নকৰোঁ। তো ফাইনেলি এনেকৈ আহি আমি এই পইণ্টটো পাওঁ, আৰু এই পইণ্টটো আপোনালোকে ভালকৈ চাব। এইটোতে বহুতে ভুল কৰে, আপোনালোকে কেতিয়াও লেফ্টত নাযাব। এই পইণ্টটো পালে আপোনালোকে যাব ৰাইটত। তো আমিও এতিয়া যাম ৰাইটত। তো ফাইনেলি আমি পালোঁ, হয় এইবাৰ ফাইনেলিয়ে পালোঁ। এইটো হৈছে আমাৰ ঢেকীয়াজুলিৰ বিখ্যাত শিৱ মন্দিৰ, মানে ঢেকীয়াজুলিৰ পৰা অলপ সোমাব লাগে। মই আপোনালোকক যিহেতু ৰাস্তাটো দেখালোৱেই। তো এনেকৈ আহি আমি এয়া মন্দিৰ পালোঁ, আৰু আপোনালোকক এতিয়া মন্দিৰৰ ভিতৰতো বেছি হাল্লা হোল্লা কৰিব নোৱাৰি। তো এটা ধুনীয়া চাই মিউজিক লগাই দিওঁ, আৰু আপোনালোকে গোটেই মন্দিৰটো ধুনীয়াকৈ চাওক। মানে দিনত আহিলে এটা বেলেগ লুক হ'ল হয়, এতিয়া ৰাতিটো। তো চাওক। তো চালে আপোনালোকে মন্দিৰটো। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। বাকী আপোনালোকক মই ৰাস্তাটো চিনাকি কৰি দিলোঁ, আহিলে আপোনালোকে কমেণ্টত আহিছোঁ বুলি লিখি দিব। আৰু তো আজিলৈ ইমানেই, বাই বাই।